Hello everyone, কি খবৰ সকলোৰে? আজি মই বনাব লৈছো চিকেন কুৰমা। এয়া ইফালে মই পিয়াজখিনি ফ্ৰাই কৰি লৈছো। এয়া ৰেডি হৈ গ'ল। আৰু ইফালে মই এয়া পিয়াজ, কাজু আৰু জলকীয়া দুটা মই মিক্সাৰত মাৰি লম। এয়া ইফালে ৰেডি হৈ গ'ল। এতিয়া মই কেৰাহীটো দি দিছোঁ। এতিয়া মই ফাৰ্ষ্ট দৈ দিছোঁ এয়া। তাৰপিছত ইয়াত দি মই মিঠাতেল, অকণমান নিমখ জোখমতে। এতিয়া ইয়াত মই মছলা এড কৰিম। ৰেড চিলি, জিৰা, এতিয়া মই লং দালচেনি ইলাচি দিছোঁ। আৰু এতিয়া ইয়াত মই চিকেনখিনি দিম। নহৰু আদাৰ পেষ্ট, এতিয়া মই ইয়াত জিৰা, চিকেন মছলা এড কৰিছোঁ। এয়া মোক যে ইমান ধুনীয়া কালাৰ হৈছে। ইয়াত সেয়া এতিয়া ভাজি থোৱা পিঁয়াজখিনি দিম। দিছোঁ ধুনীয়াকৈ লৰাই। সেয়া কাজু পিঁয়াজৰ পেষ্টখিনি চাওকচোন, ইমান ধুনীয়া হৈছে, দেখিয়ে খাওঁ খাওঁ লাগিছে, নহয়নে? ইয়াত এতিয়া মই ধনিয়া অকণ দিম। যোনে যোনে এনেকৈ বনাই খায়, নাইপোৱা বনাই খাবচোন, কিমান যে ভাল লাগে এনেকৈ খাই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।